हेलो गाइज वेलकम टू माय यूट्यूब चैनल आसाम एयर ब्लग्स। तो आज আমি গৈ আছোঁ মানে নলবাৰী জিলাত থকা কহুৱা ৰিজৰ্টলৈ। তাতে মানে খুব ধুনীয়া ধুনীয়া আৰু খুব ভাল ভাল বস্তু আছে। চ' যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই থাকিব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰিজৰ্টৰ কথা ক'লেই আমি সাধাৰণতে এনেকৈ ভাবি লওঁ যে ৰিজৰ্ট আৰু কি, তাতে আৰু কি আছে, তাতে আৰু চাব লগা বস্তু কি আছে। ব্ৰইলাৰ লৈ যায় তাতে আৰু পাৰ্টি চাৰ্টি কৰিব পাৰোঁ আৰু সেনেকুৱা বুলি ভাবোঁ, কিন্তু এইটো ৰিজৰ্ট না বেলেগতকৈ অলপ বেলেগ। আপোনালোকে চাব পাৰিব, মই আপোনালোকক একফালৰ পৰা যাই তাতে ধুনীয়াকৈ দেখুৱাই দিম, তেতিয়া আপোনালোকে গম পাব যে সঁচাকৈ বেলেগতকৈ বেলেগ। তো গাইজ ফাইনেলি আহি আমি মানে সৰ্থেবাৰী পাৰ হৈ চামতত আহি ৰখি আছোঁ। ৰাস্তাত চাওক একেবাৰে নেশ্যনেল হাইৱে ৰাস্তাৰ কাষতে আমি মানে ইয়াতে থিয় হৈ আছোঁ, ইয়াতে ৰেষ্ট লৈ আছোঁ, কিয়নো আজি মানে আমি 4জনে যাম আৰু 2টা মানুহ আহি আছে, মোৰ ফ্ৰেণ্ড 2টা আহি আছে। চ' তেওঁলোকে আহিলে আমি ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম। আপোনালোকে চাই থাকিব, খুব ধুনীয়া ধুনীয়া কেইটামান ভিউ পইণ্ট আছে তাত আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আজি মানে য'ত গৈ আছোঁ না সেনেকুৱা প্লেচ মানে অলপ কমেই আছে আমাৰ অসমত চাগে। কিমান ধুনীয়া প্লেচ আপোনালোকে চাব পাৰিব। আমি ফাইনেলি পালোৱে চাওক কহুৱা ৰিজৰ্ট। চাওক কিমান ধুনীয়াকৈ লিখা আছে, ৱেলকাম কহুৱা ৰিজৰ্ট জয়তী ফাৰ্মাৰ্ছ ক্লাব। লাহে লাহে মানে ভিতৰতে সোমালোঁ। চ' আপোনালোকে চাই থাকিব, পূৰা ধামাকা হ'বলৈ গৈ আছে। চ' আপোনালোকে চাই থাকক। হেল্ল' বিয়াৰ্ছ, তো মানে আহি আমি মানে কহুৱা ৰিজৰ্টৰ ভিতৰতে প্ৰৱেশ কৰিছোঁ। চ' ফাৰ্ষ্টত আমি মানে এনেকুৱা এটা ধুনীয়া এটা ৰাস্তা পাইছোঁ, সেইটো ৰাস্তা দি আগপিনে খোজকাঢ়ি যাই আছোঁ। ইয়াতে মানে খুব ধুনীয়া ধুনীয়া বস্তু আছে, খুব ধুনীয়া ধুনীয়া মানে পাৰ্ক আছে, খুব ধুনীয়া ধুনীয়া ফুল চুল আছে আৰু মানে কেইটামান খুব ধুনীয়া ধুনীয়া সেইবিলাক দেখা পাইছে, সেইবিলাকত উঠি আপোনালোকক ভিউটো দেখুৱাই দিম কিমান ধুনীয়া। আৰু ওচৰতে এটা নদী আছে, নদীৰ পৰা মানে আপোনালোকক এটা খুব ধুনীয়া এটা ভিউ দেখুৱাই দিম। চ' আপোনালোকে গোটেইখিনি চাই থাকিব, মই আপোনালোকক একফালৰ পৰা দেখাই আছোঁ। গাইজ ফাইনেলি আমি মানে কহুৱা ৰিজৰ্টৰ ভিতৰতে সোমাই কিমান ধুনীয়া এটা ৰাস্তা পাইছোঁ। চাওক আপোনালোকে মানে সেইটো চাইডেদি তামাম ফুল আৰু সেইটো চাইডেদি তামাম ফুল। চাওক আপোনালোকে ৰিজৰ্টৰ মাজেদি খুব ধুনীয়াকৈ ৰাস্তা আছে, সেই ৰাস্তাদি আমি খোজকাঢ়ি আগপিনে যাই আছোঁ। আৰু চাওক ৰাস্তাৰ মানে সেইটো চাইডেদি কিমান ধুনীয়াকৈ পুলি ৰৈ আছে। চাওক আপোনালোকে সিফালে এটা ব্লগ বনাই আছে, একেবাৰে দৌৰি ব্লগ বনাইছে, জুচতে বনাই আছে। কিন্তু মোৰ আজি অলপমান জুচ অলপ কমি আছে, কিন্তু মোৰ মানে এনেই মানে বেমাৰ চেমাৰ অলপ লাগি আছে। তথাপি আহিছোঁ আৰু মানে যিহেতু ব্লগ দিব লাগিব, বহুত দিন ধৰি ব্লগ চলগ দিয়া নাই। চ' আগৰ পিনে খুব ভাল ভাল বস্তু আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। কহুৱা ৰিজৰ্টৰ ভিতৰতে সোমাই খুব ধুনীয়া এটা মানে ৰেষ্ট লোৱা মানে অলপ জিৰণি লোৱা ঘৰ আছে। চাওক আপোনালোকে এইবিলাক খুব ধুনীয়াকৈ চেয়াৰ বনাই থৈ দিছে। ইয়াতে আহিলে মানে অলপ মানে বাগাৰ চাগাৰো দিব পাৰি, অলপ বহি চহি থাকিব পাৰিব। আৰু মানে কি মানে কহুৱা ৰিজৰ্টৰ মানে ভিতৰতে মানে খুব ধুনীয়া ধুনীয়া কেইটামান ভিউ পইণ্ট আছে, মানে খুব ওখকৈ বিল্ডিঙৰ নিচিনাকৈ বনাই থৈ দিছে। তাত উঠি মানে গোটেইখন কহুৱা ৰিজৰ্টৰ মানে খুব ধুনীয়া সুন্দৰ ভিউ উপভোগ কৰিব পাৰিব। মই এতিয়া মানে সেইটোত উঠি আপোনালোকক ভিউ দেখুৱাই দি আছোঁ, কিমান ধুনীয়া, কিমান সুন্দৰ, কিমান ভাল লগা চাব পাৰিব। মই এতিয়া মানে সেইটোৰ একেবাৰে ওপৰত উঠি খুব ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকক খুব ধুনীয়া এটা ভিউ দেখুৱাই দিম, আপোনালোকে চাই থাকিব। এতিয়া মানে লাহে লাহে উঠি আছোঁ আৰু ওপৰৰ পিনে যিমান উঠিম সিমানে আৰু ধুনীয়া ধুনীয়া বস্তু চাব পাৰিম, যিহেতু মানে গোটেইখন ৰিজৰ্টৰ মানে ভিউ পইণ্ট এইটো। চাওক আপোনালোকে কিমান ধুনীয়াকৈ ইয়াতে মানে চেয়াৰ থৈ দিছে, মানে ইয়াতে মানুহ চানুহ আহিলে খুব ধুনীয়াকৈ বহিব পাৰিব আৰু। চ' আৰু ইপিনে চাওক কিমান ধুনীয়াকৈ লিখা আছে যে নিজেও বহক আৰু আনকো বহিবলৈ দিয়ক। কিন্তু কথাটো হ'ল কি ইয়াতে মানুহে নাই, কাক বহিবলৈ দিম, মই আৰু অকলে ব্লগ বনাই আছোঁ। চ' ইয়াৰ পৰা মানে খুব ধুনীয়াকৈ মই আপোনালোকক মানে বেক কেমেৰা দি খুব ধুনীয়াকৈ এটা মানে ভিউ দেখাই দি আছোঁ। চ' আপোনালোকে চাই থাকিব। কহুৱা ৰিজৰ্টৰ একেবাৰে ওপৰৰ পৰা মই আপোনালোকক ভিউটো দেখুৱাই দিছোঁ। চাওক ইপিনে আছে কিমান ধুনীয়া এখন নদী আৰু ইপিনে আপোনালোকে চাব পাৰিব, মই আপোনালোকক দেখাই দিছোঁ। চাওক ইপিনে চাওক আপোনালোকে ইয়াতে মানে খেতি কৰিছে কিবা, আৰু সেইটো চাইডত মানে খুব ধুনীয়া এখন মানে ৰাস্তা বনাইছে, খুব ধুনীয়া একেবাৰে, বহুতো তাতে ফুল আছে।
চ' তাতেও আমি যাম আৰু এই সিটো চাইডত মানে খুব ধুনীয়াকৈ এখন মানে বাঁহৰ দলং বনাইছে নদীৰ ওপৰেদি, নদীৰ একেবাৰে মাজত যোৱাৰ কাৰণে। চ' তাতেও আমি যাম অলপ পিছতে। মই আপোনালোকক একফালৰ পৰা দেখুৱাই দিম, আপোনালোকে গোটেইখিনি চাই থাকিব। এতিয়া মানে মই আপোনালোকে যে সদায় পানী খায় প্লাষ্টিকৰ বটল, সেই বটলৰ বিষয়ে কাহিনী ক'ম। চাওক আপোনালোকে এইবিলাকে বটল আপোনালোকে যে পানী খাই ৰাস্তাত য'তে ত'তে দলিয়াই দিয়ে, কিন্তু ইয়াতে কি য'তে ত'তে দলিয়াই দিয়া নাই। আপোনালোকেতো জানেই যে প্লাষ্টিকবোৰ য'তে ত'তে দলিয়াই দিলে কি আমাৰ ক্ষতি হয়, কি আমাৰ অসুবিধা হয়। চ' চাওক আপোনালোকে যে আমি পানী খাই যিবোৰ বটল ৰাস্তাত দলিয়াই দিওঁ, সেইবোৰ বটলেদি ইহঁতে মানে কি কৰিছে, ধুনীয়াকৈ মানে চিনাৰীয়ে বনাই দিছে। চাওক আপোনালোকে কিমান ধুনীয়া, কিমান সুন্দৰ। চাওক আপোনালোকে এতিয়া আমি গৈ আছোঁ পাগলাদিয়া নদীৰ ওপৰত থকা বাঁহৰ দলঙৰ ওপৰেদি যাই তাৰপিছত সেই যিটো মানে আপোনালোকে এটা ভিউ পইণ্টৰ নিচিনা দেখিছে বনাই থৈ দিছে কিমান ধুনীয়াকৈ, সিটোত উঠি আপোনালোকক খুব ধুনীয়াকৈ চাৰিওফালৰ ভিউ দেখুৱাই দিম। আপোনালোকে চাব পাৰিব কিমান ধুনীয়া আৰু সুন্দৰ পিকনিক প্লেচ এইটো। মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে চাই থাকিব লাহে লাহে। এতিয়া মানে তাত উঠি আছোঁ। আপোনালোকেতো জানে ইয়াৰ পৰা পৰি গ'লে একেবাৰে চেছ, ডাইৰেক্ট নদীত পৰি যাম, পানীত পৰি যাম। আপোনালোকে চাৰিওফালৰ ভিউটো চাওক কিমান ধুনীয়া সুন্দৰ পৰিৱেশ। চাওক আপোনালোকে দেখালোঁ কিমান ধুনীয়া ধুনীয়া কহোৱা ৰিজৰ্টখনৰ মানে গোটেই মানে যিকেইটা মানে ভাল ভাল ভিউ পইণ্ট আছে সকলোখিনি আপোনালোকক দেখালোঁ। চ' আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আছাম এয়াৰ ব্লগছ। ধন্যবাদ। জয় আই অসম।